আজি মোৰ কথাটো সত্য হল মই আপোনালোকক কৈছিলো যে যিমানবোৰ উচ্ছেদ কৰি আছে সেই উচ্ছেদৰ কৰাৰ পিছত তেওঁলোকৰ কিবা না কিবা দুৰ্ঘটনা হ'ব কাৰণ দুৰ্ঘটনা সেম হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ভিডিঅ'টো চাই লওক। প্ৰথম কথা যিটো জাগাৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন হ'ব। যিমান মানুহৰ উচ্ছেদ কৰা হৈছে সেই মানুহবোৰৰ ভোটাৰ আইডি কাৰ্ড কেনচেল কৰি দিয়া হ'ব, বিশেষকে মুছলিম মানুহৰ, বিশেষকে মিয়া সমাজৰ। ডাঙৰীয়া কি আমাৰ অসমৰ কি লাইফ টাইমৰ কাৰণে ৰজা নেকি? ৰজাটো নহয়, তেখেতে আজি নহয় কালি তেখেতে যাব লাগিব, এই গদ্দি এৰি ফেলে বেলেগ এটা গদ্দিত বহিব, বেলেগ এটা জাগাত বহিব। আৰু আজি মিয়া সমাজ লৈ যিখিনি মুখ্যমন্ত্ৰী যিখিনি মন্তব্য কৰি আছে, এই কি মুখ্যমন্ত্ৰীৰ এটা মন্তব্য নেকি? এই কি মুখ্যমন্ত্ৰী নেকি? এই কি আমাৰ CM নেকি অসমৰ? আপোনালোকে চিন্তা কৰক বাৰু, যোনবোৰ ভাঙিছে তাতে বেলেগ কাষ্ট, হিন্দু হওক, কছাৰী হওক, নেপালী হওক, তেওঁলোকৰ ঘৰ ভাঙা নাই, অনলি বাছি বাছি মিয়াৰ ঘৰ ভাঙিছে, মুছলিমৰ ঘৰ ভাঙিছে। মিয়া মানুষই কি অবৈধ মাটি দখল করে রয়েছে না অন্য জাতিও আছে? অন্য জাতি যদি আছে তাহলে অন্য জাতির ভাঙা হয় না, খালি মিয়া জাতির ভাঙা হয়, তার মানেটা কি? উনি কি সারা জীবনই থাকবো নাকি এই গদিতে বৈশা? ওনার কি পৃথিবীটাই ওনার কাছে দিয়ে দিছে নাকি? আমার আসামের মানুষ যত মানুষ আছে উনি কি রাজত্ব করতেছে?